জিকি এতিয়া বিজেপিত যে আত্মসমৰ্পণ কৰিলে এই বিষয়ে আপুনি কি ক'ব? তেওঁ বিশ্বাসঘাতক, এক নম্বৰত ক'ব লাগিব তেওঁ বিশ্বাসঘাতক। আজি আমাৰ BPF দলৰ পৰা নিৰ্বাচিত হৈ আমাৰ BPF দলে তেওঁক একক ভোটত মানে সংখ্যাগৰিষ্ঠ পাই তেখেতে নিৰ্বাচিত হৈছিল। তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে আমাৰ দলক জলাঞ্জলি দি তেখেত বিজেপি দলত সোমাইছে যদিও আগন্তুক নিৰ্বাচনত একো প্ৰভাৱ নপৰে, যিহেতু আমাৰ এইটো BPF প্ৰভাৱ থকা এৰিয়া। গতিকে তেওঁ বিজেপিত গ'লে আমাৰ এই জমদুৱাৰ সমষ্টিত একো তেওঁ প্ৰভাৱ পেলাব নোৱাৰে। সমষ্টিবাসী বিক্ৰী কৰি নিজে এইটো সঁচা কথা। তেখেতে মানে কিছু পইচাৰ কাৰণে তেখেতে আত্মসমৰ্পণ কৰিছে। আমাৰ BPF দলত তেনেকুৱা নেতাৰ মানে নথকাই ভাল। তেখেতক আজীৱন আমি বহিষ্কাৰ কৰিছোঁ। তেখেত তেনেহেন ব্যক্তিত জিন্দগীত আমাৰ দলত কোনোদিন আমি ঘূৰাই নলওঁ। তেখেতক আমি বিদায় দিছোঁ। আজি আমি পুতলিকা দাহ কৰিছোঁ, তেখেতক আমি চাও দিছোঁ। তেনেহেন ব্যক্তি কোনোদিন সমাজ বা কোনো ৰাজনৈতিক দলত মানে ভাল কাম কৰিব নোৱাৰে। আজি বিজেপি দলত গৈছে, তেওঁ বিজেপি দলতো তেখেত কেতিয়াবা কোনোবা দলৰ সুবিধা হ'লে তেনেকৈ তাত কাম নকৰে, সেইটো কোনো নিশ্চয়তা নাই। যোগদান কৰিয়ে কৈছে যে বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। এই বস্তুটো আপুনি কেনেকৈ আমিতো বিজেপিৰ কোনো নীতি আদৰ্শ দেখাই নাই। ইয়াত বিজেপি কি কৰিছে আমাৰ কাৰণে? বিজেপিতো আমাৰ অসমত একোৱে কাম কৰা নাই। কি কাম কৰিছে বিজেপি? আজি আপোনালোকে কওক, বিজেপিয়ে অসমৰ কাৰণে কি কাম কৰিছে? আজি দিনক দিনে তুমি ইণ্ডাষ্ট্ৰী যিমান কাৰখানা চব বন্ধ হৈ গ'ল। বিজেপি কালে আমি লেকচাৰত ফুলঝাৰি মাৰিলে কি হ'ব? অসমৰ কাৰণে বিজেপি আজি ভাল কাম কৰা নাই বুলি আজি অসমত বিভিন্ন ধৰণৰ ৰাজনীতিক জন্ম কিয় হ'ল? বিজেপিৰ প্ৰতি তেখেত অসন্তুষ্ট গোটেই অসমৰ নাগৰিক আজি নতুন নতুন ৰাজনৈতিক দল কিয় জন্ম হ'ল? এই বিজেপি প্ৰতিহত কৰিবৰ কাৰণে আজি নতুন নতুন ৰাজনৈতিক দল জন্ম হৈছে। আজি যিটো ৰেওৰা নাৰ্জাৰী তেওঁৰ প্ৰতিমূৰ্তি দাহ কৰিছে, আমাৰ কৰ্মীসকলে ক্ষুব্ধ হৈ আছে। যিহেতুকে তেওঁ এজন বিশ্বাসঘাতক। আমাৰ BPF দলৰ পৰা তেওঁ নিৰ্বাচিত হৈছিল জমদুৱাৰ সমষ্টিৰ পৰা, কিন্তু আজি সকলো আমাৰ কৰ্মীসকলক তেওঁ বিশ্বাসঘাতকতা কৰিছে। সমষ্টিবাসী ৰাইজৰ আস্থা যিটো আশা সেইটো চেঁচা পানী ঢালিছে। গতিকে তেখেতক আমি গৰিহণা দিছোঁ আৰু তেখেতক আমি আমাৰ দলৰ পৰা আমি বহিষ্কাৰ কৰিছোঁ জিলা কমিটিৰ পৰা। তেখেতে আমাৰ সাধাৰণ সম্পাদক আছিলে, কিন্তু তেখেতক আমি আজিৰ পৰা তেখেতক আমাৰ দলৰ পৰা বহিষ্কাৰ কৰিছোঁ। এইটো পৰিকল্পনা পূৰ্বৰ পৰা আছিল বুলি ভাবে নেকি? তেনেকুৱা পৰিকল্পনা আমি গম নাপাওঁ, কিন্তু তেখেতৰ ভিতৰে ভিতৰে নিশ্চয় পৰিকল্পনা আছিল। আমি আশা কৰা নাছিল তেখেতে বিজেপিত যোগদান কৰিব। তেনেকুৱা ধৰণৰ কোনো সংসূত্ৰ আমাৰ নাছিল। যেতিয়া তেখেতে 15 তাৰিখত সন্ধিয়া আমাক যিটো অব্যাহতিৰ কাৰণে তেওঁ সভাপতি পদৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি বিচাৰিলে, তেতিয়া আমাৰ নিশ্চিতভাৱে আমি তেখেতক গম পালোঁ তেখেতে মানে ভিতৰে ষড়যন্ত্ৰ চলিছে, তেখেতে আমাৰ পৰা ওলাই যাব বিচাৰিছে। সেইকাৰণে দেখা গৈছে যদি কোনো পৰ্যায় সম্ভৱ নহয়। আমি তেখেতক কেতিয়াও আকোৱালি ল'ব বিচৰা নাই আৰু সেইটো নহ'ব কেতিয়াও। সেইটো কেতিয়াও সম্ভৱ নহয়, কিয়নো সমষ্টিবাসী ৰায় তেওঁৰ ওপৰত ক্ষুব্ধ হৈছে। তেওঁক বিশ্বাস কৰাত আস্থাত লোৱা নাই। গতিকে সেইটো সম্ভৱপৰ হ'ব বুলি মই আশা নকৰোঁ। এনেধৰণৰ ৰাজনীতিবিদক আপোনালোকে কি বুলি ক'ব? সেইটো বিশ্বাসঘাতক। তেনেকুৱা তেখেতে নিজৰ স্বাৰ্থৰ কাৰণে বেলেগ দলত তেখেতে গৈছে। তেখেতে এতিয়া জাতীয় সংগঠনৰ পৰা হৈছে, জাতিক তেওঁক বচাবৰ কাৰণে নেতা হৈ আছিল, আত্মপ্ৰকাশ কৰিছিল। কিন্তু আজি দেখা গ'ল তেনেকুৱা এজন নেতা তেওঁ যেতিয়া আন্দোলনৰ লগত জড়িত আছিল তেতিয়াই তেখেতে মানে জাতিৰ হকে কাম কৰিবলৈ ওলাই আহিছিল। কিন্তু আজি দেখিবলৈ পালোঁ এইবিলাক মানুহ বা এইবিলাক ব্যক্তি তেখেতসকলে কেতিয়াও জাতিৰ হকে কাম কৰিব নোৱাৰে। আৰু তেখেতে যিটো যুক্তি দি বিজেপি দলত যোগদান কৰিলে, তেখেতে কৈছে যে সমষ্টিৰ উন্নয়নৰ কাৰণে মই কাম কৰিবৰ কাৰণে ওলাইছোঁ। গতিকে সমষ্টিবাসীৰ স্বাৰ্থত মই বিজেপি দলত যোগদান। কিন্তু আমি প্ৰশ্ন কৰিব বিচাৰোঁ, তেখেতে 12 বছৰ ইণ্টাৰিম 2 বছৰ লৈ 12 বছৰ তেওঁ সমষ্টিৰ নেতৃত্ব দিছিল, কিন্তু সেইখিনি সময়ত তেখেতে কাম নকৰিলে নেকি? তাৰপিছত যেতিয়া প্ৰচাৰ অভিযানত তেখেতে কৈছিল যে হাগ্ৰামা মহিলাৰ নেতৃত্ব গোটেইবিলাক সকলো চুকে কোণে উন্নতি হৈছে, আজি তেখেতে পৰিৱৰ্তনৰ স্বাৰ্থত হয়তো বিজেপি দলত যোগদান কৰিছে। তেতিয়া তেওঁ 12 বছৰত কি কাম কৰিলে? আৰু তেখেতে যে প্ৰচাৰ অভিযানৰ ক্ষেত্ৰত তেখেতে কৈছিল যে হাগ্ৰামা মহিলাৰ ইমান ধুনীয়াকৈ উন্নয়ন কৰি আছে, আমি আকৌ অধিক উন্নতি কৰিবৰ কাৰণে আমি ইয়াত প্ৰাৰ্থী হৈ আহিছোঁ। কিন্তু এতিয়া দেখা গ'ল তেওঁ বিশ্বাসঘাতক। তেওঁ কেতিয়াও মানে আমাৰ দলে আঁকোৱালি আকৌ নলয়। নিজৰ ক্ষমতাৰ কাৰণে সমষ্টিবাসী ৰাইজক বিজেপিৰ ওচৰত বিক্ৰী কৰিলে নেকি? তেনেকুৱাই তেওঁ হয়তো
বেচা কিনা হৈছে হ'ব পাৰে কিন্তু সমষ্টিবাসীক তেওঁ বিশ্বাসঘাতক কৰা কৰি বেলেগ দলত যোগদান কৰাটো কি সূচায় সেইটো আমি সহজেই অনুমেয় দলৰ কোনো ক্ষতি হ'ব বুলি ভাবে নেকি নাই আমি সেইটো কেতিয়াও নাভাবোঁ দলে তেখেতে এনেকুৱা নাৰ্জাৰীত বহুত আমাৰ জন্ম হ'ব বহুত নেতা আছে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত আৰু জিলা কমিটিত জুমদাৰ সমষ্টিত আৰু আমাৰ জিলা কমিটিত বহুত তেনেকুৱা নেতা আছে ৰেলৰ কাৰণে কোনো ক্ষতি হ'ব বুলি আমি কেতিয়াও নাভাবোঁ MLA ইলেকশ্যনত কিবা প্ৰভাৱ পৰিব নেকি নাই সেইটো ইয়াত বিজেপিৰ কোনো প্ৰভাৱ নাই তেখেতে বিজেপিত গৈছে ইয়াত কোনো প্ৰভাৱ পেলাব নোৱাৰে সেইটো নিশ্চিত